নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িম sankardev Shishu Niketanৰ পাঠ্যক্ৰমৰ আধাৰত দ্বিতীয় শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ চতুৰ্দশ পাঠ্য দিয়া আছে পৰিচয়। আমি কেনেকৈ এজনে আনজনৰ লগত পৰিচয় হওঁ এইখিনি এই পাঠ্যত ধুনীয়াকৈ দিয়া আছে। প্ৰথমত দিয়া আছে নয়নঃ নমস্কাৰঃ স্বাগতম। নয়নে ল'ৰাজনক দেখি নমস্কাৰ জনাইছে আৰু স্বাগতম আদৰণি জনাইছে। বালকঃ নমস্কাৰঃ ল'ৰাজনক নমস্কাৰ জনাইছে। নয়নঃ আগচ্ছতু উপবিশতু নয়নে আহিবলৈ কৈছে যে আগচ্ছতু আহা উপবিশতু বহা। বালকঃ ধন্যবাদঃ আৰু ল'ৰাজনে ধন্যবাদ জনাইছে। নয়নঃ ভৱান কঃ ভৱতঃ নাম কিম যে ভৱান কঃ ভৱান মানে আপুনি বা তুমি। যদি আমি আমাৰ বয়সতকৈ ডাঙৰ মানুহক কওঁ তেনেহ'লে হ'ব আপুনি, আৰু যদি আমাৰ বয়সৰ সমান বা বয়সতকৈ সৰুক বুজাওঁ তেনেহ'লে তুমি হ'ব। যে আপুনি কোন, ভৱতঃ নাম কিম আপোনাৰ ইয়াতো একে আপোনাৰ বা তোমাৰ। যদি আমাৰ বয়সতকৈ ডাঙৰ হয় তেনেহ'লে আপোনাৰ, আৰু বয়সতকৈ সৰু হ'লে বা সমবয়সৰ হ'লে তোমাৰ। যে আপোনাৰ নাম কি? বালকঃ অহং ছাত্ৰঃ মম নাম তপনঃ ল'ৰাজনে কৈছে যে মই ছাত্ৰ, মোৰ নাম তপন। ভৱতঃ নাম কিম আৰু ল'ৰাজনে ওলটাই প্ৰশ্ন কৰিছে যে আপোনাৰ নাম কি? নয়নঃ মম নাম নয়নঃ যে মোৰ নাম নয়ন। ভৱতঃ গৃহম কুত্ৰ अस्ति যে আপোনাৰ ঘৰ ক'ত আছে? নয়নে কৈছে নয়নঃ মম গৃহম নগৰে अस्ति যে মোৰ ঘৰ নগৰত আছে। ইয়াত এটা বস্তু লক্ষ্য কৰিবা যে নয়ন হয় কি কৰিছে, এবাৰ প্ৰশ্ন কৰিছে কিন্তু আকৌ নয়নঃ আছে। ইয়াত নয়নঃ নহ'ব, ইয়াত তপনঃ হ'ব। এইখিনি লক্ষ্য কৰিবা। নয়নঃ অহং দ্বিতীয় কক্ষায়াং পঠামি যে মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। ভৱান কস্যাং কক্ষায়াং পঠতি তুমি বা আপুনি কোন শ্ৰেণীত পঢ়ে? তপনঃ অহম अपि দ্বিতীয় কক্ষায়াং পঠামি যে ময়ো দ্বিতীয় শ্ৰেণীত পঢ়োঁ। নয়নঃ ভৱতঃ জনকস্য নাম কিম যে তোমাৰ দেউতাকৰ নাম কি? তপনঃ মম জনকস্য নাম ৰমেশঃ তপনে কৈছে যে মোৰ দেউতাকৰ নাম ৰমেশ। ভৱতঃ জনকস্য নাম কিম যে তোমাৰ দেউতাকৰ নাম কি? নয়নে কৈছে নয়নঃ মম জনকস্য নাম গোপালঃ মোৰ দেউতাকৰ নাম গোপাল। ভৱতঃ জনন্যাঃ নাম কিম যে তোমাৰ মাকৰ নাম কি? তপনঃ মম জনন্যাঃ নাম শাৰদা মোৰ মাকৰ নাম শাৰদা। ভৱতঃ জনন্যাঃ নাম কিম যে তোমাৰ মাকৰ নাম কি? নয়নঃ মম জনন্যাঃ নাম ললিতা নয়নে কৈছে মোৰ মাকৰ নাম ললিতা। উপবিশতু বহা। অহম দুগ্ধম আনয়ামি যে মই গাখীৰ লৈ আহোঁ। তপনঃ বিলম্বঃ ভৱতি পলম হৈ আছে। ইদানীম গচ্ছামি এতিয়া যাওঁ। নয়নঃ পুনঃ মিলামঃ যে পুনৰ লগ পাম বা আকৌ লগ পাম। তপনঃ পুনঃ মিলামঃ পুনৰ লগ পাম। ধন্যবাদঃ ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।